পুনৰ ৰাজ্য উত্তাল হৈছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আৰু তাৰ কোনো ব্যতিক্ৰম নহয় মৰিগাঁও আৰু মৰিগাঁওতো আজি দেখিবলৈ পোৱা গৈছে একেই দৃশ্য আৰু এয়া আমি দৃশ্যাংশ দেখা যাবলৈ যত্ন কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আচলতে এনেধৰণে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে তেওঁলোকে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে মৰিগাঁও চহৰৰ মাজমজিয়াত আচলতে তেওঁলোকে এনেধৰণে হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদমুখী হোৱা দেখিবলৈ পোৱা গৈছে আৰু যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন CAA বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ যি তেওঁলোকে দীৰ্ঘদিনীয়া এটা দাবী উত্থাপন কৰি আছিল সেই আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰতো তেওঁলোকে দাবী উত্থাপন কৰিছে গতিকে যিহেতু তেওঁলোকৰ একাংশ লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যিহেতু তেওঁলোকৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিৰ পৰা আদি কৰি যিসকল তেওঁলোকৰ ইয়াতে নেতা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম প্ৰথমে আপোনাৰ ওচৰলৈ কি ক'ব অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি আহিছিলে অসমখন এখন যিহেতু জনজাতীয় ৰাজ্য আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন নকৰাৰ কাৰণে বহিৰাগত যিটো অবাধ প্ৰব্ৰজনে অসমীয়া জাতিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে অবাধ প্ৰব্ৰজন আৰু আগ্ৰাসনৰ কাৰণে থলুৱা মানুহখিনিৰ ওপৰত সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছে সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দীৰ্ঘদিন ধৰি পেলাই জন্মলগ্নৰ পৰা কৈ আছে যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন নকৰিলে অসমীয়া জাতিৰ প্ৰতি যি চৰম অশনি সংকেত আহি পৰিব গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অসমত অতি শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ প্ৰৱৰ্তন কৰি অসমীয়া জাতিক এটা ৰক্ষা কৱচৰ ব্যৱস্থা কৰি দিব লাগে যদি আগন্তুক সময়ত এই দাবী যিহেতু জন্মলগ্নৰ পৰা আপোনালোকে দাবী উত্থাপন কৰিছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই কেনেধৰণৰ ব্যৱস্থা ৰূপায়ণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে কাৰ্যসূচী ঘোষণা কৰিছে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰা দাবীত আজি আমাৰ প্ৰতিখন সমগ্ৰ অসমৰ জিলাই জিলাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আমাৰ শেহতীয়াভাৱে জানুৱাৰী মানত আমাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত কেন্দ্ৰীয়ভাৱে কাৰ্যসূচী ঘোষণা কৰিব শেহতীয়াভাৱে এই দাবীটো দিল্লীৰ চৰকাৰক শুনাবৰ কাৰণে আমি ইতিমধ্যে দিল্লীতো কাৰ্যসূচী কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে দিল্লীত আমাৰ অতি কম সময়ৰ ভিতৰতে আমাৰ সমগ্ৰ অসমৰ পৰা গৈ পেলাই দিল্লী চৰকাৰক জনাই দিব যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন অতি শীঘ্ৰে কৰিব লাগে নিশ্চয়কৈ সেয়া আছিলে এগৰাকী নেতাৰ তেওঁলোকৰ ভাষ্য আৰু যিহেতু সাধাৰণ সম্পাদকগৰাকী আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম কি ক'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে প্ৰৱৰ্তন কৰিব বিচাৰিছে অসমৰ লগতে বিভিন্ন ৰাজ্যত এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি পূৰ্বৰ পৰাই কৈ আহিছিলোঁ যে এই নাগৰিকত্ব সংশোধনী আইনখন ই অসমীয়া জাতীয় জীৱনৰ পৰিপন্থী আইন ই উত্তৰ পূৰ্বাঞ্চলৰ পৰিপন্থী ই ভাৰতীয় সংবিধানৰ পৰিপন্থী গতিকে আমি আজিও কওঁ সেই কথা যে নাগৰিকত্ব সংশোধনী আইন ই অসমীয়া জাতীয় জীৱনৰ পৰিপন্থী আইন এই আইনখন কোনো কাৰণ মানি লোৱা নহয় এই কথা অতি স্পষ্ট পূৰ্বৰে আমিও এই আইনখন বিৰোধাচৰণ কৰি এক ব্যাপক আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ আৰু সেই ধাৰা আজি অব্যাহত আছে আমি কৈছিলোঁ যে জন্মলগ্নৰে পৰা যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা থাকিব লাগে কিয়নো অসমত যদি আন্তঃৰাজ্যিক যদি পাৰপত্ৰ ব্যৱস্থা থাকিলহেঁতেন তেন্তে নিশ্চিতভাৱে মণিপুৰত যেনেধৰণে CAA প্ৰযোজ্য নহয় যিসমূহ প্ৰদেশত ইতিমধ্যে ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা আছে সেইসমূহ ৰাজ্যত কোনো কাৰণতে CAA প্ৰযোজ্য নহয় বুলি সেই কথা আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে অসমত যদি থাকিলেহেঁতেন তেন্তে নিশ্চিতভাৱে অসমীয়া কিন্তু CAAৰ পৰা আওতাৰ বাহিৰত থাকিলহেঁতেন সেয়েহে আজি আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে মৰিগাঁও জিলা সমিতিয়েও আজি এনেধৰণে মৰিগাঁও সদৰ বৃহতলীৰ প্ৰাংগণত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে এই অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু সমান্তৰালভাৱে যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন এই আইনখন ইয়াৰ পৰা বাতিল কৰক নিশ্চয়কৈ আচলতে সেয়া আছিল সাধাৰণ সম্পাদকগৰাকীৰ ভাষ্য যিটো কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকগৰাকী আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু তেওঁলোকে জন্মলগ্নৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জন্মলগ্নৰ পৰা তেওঁলোকে ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা ৰূপায়ণৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ দাবী মানি লোৱা দেখিবলৈ পোৱা নাই গতিকে এই সন্দৰ্ভত আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম আপোনালোকে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আছে কিন্তু আজিলৈকে কোনো ধৰণৰ তেনেধৰণৰ ব্যৱস্থা ৰূপায়ণ কৰা আমি দেখিবলৈ নাপালোঁ আগন্তুক সময়ত কেনেধৰণৰ ব্যৱস্থা হ'ব চাওক ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া কেইবাখনো ৰাজ্যত ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে
আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী কৰি আহিছোঁ। দুখৰ বিষয়, শেহতীয়াকৈ যেতিয়া নেকি সংসদত কাৰখন গৃহীত কৰা হ'ল, সেইখিনি সময়ত পূৰ্বৰ পৰা অসমৰ কিছু অঞ্চলত এই ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাটো প্ৰযোজ্য হৈ আছিল। কিন্তু সেই কাৰখন গৃহীত কৰাৰ ফলত সেই ব্যৱস্থাটো এখন নটিফিকেশ্যনৰ জৰিয়তে উঠাই দিয়া হ'ল। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰা কৈ আহিছোঁ, চুবুৰীয়া ৰাজ্য আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ঘটি থকা অবাধ প্ৰব্ৰজনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈ গৈছে আৰু অসমৰ জনগাঁথনি সলনি হোৱাৰ ফলত আমাৰ ভূমি অধিকাৰ পৰা ধৰি ভাষালৈও আমাৰ সংকট নামি আহিছে। গতিকে আমি দাবী কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু এই জাতিধ্বংসী যি কাৰ, এই জাতিধ্বংসী কাৰখন কোনো কাৰণত আমি অসমত প্ৰযোজ্য হোৱাটো নিবিচাৰোঁ। আমাৰ পূৰ্বৰ পৰা এই কাৰখনৰ বিৰুদ্ধে আমি স্থিতি গ্ৰহণ কৰি আহিছোঁ। পুনৰ শেহতীয়াকৈ আজি সমগ্ৰ অসমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিসমূহে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 21 জানুৱাৰী তাৰিখে গুৱাহাটীত গণসমাৱেশৰ আয়োজন কৰা হৈছে আৰু 12 ফেব্ৰুৱাৰীত দিল্লী কপাবৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। দিল্লীতো গৈ আমাৰ জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকলে অসমত জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ছাত্ৰ সংগঠনকে ধৰি বৌদ্ধিক মহল আছে, এই ব্যক্তিসকলক লৈ আমি দিল্লী মঞ্চনত কপাবৰ কাৰণে আমাৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট স্থিতি, আমি পূৰ্বতেও এই কাৰ বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিছোঁ আৰু কাৰখন বাতিল হ'ব লাগে আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। অসমৰ চুবুৰীয়া ৰাজ্যসমূহত দেখিবলৈ পোৱা গৈছে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা, কিন্তু অসমত নাই। এয়া আচলতে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আপোনালোকে ভাবে? এইটো নিশ্চিতভাৱে এটা ৰাজনৈতিক ষড়যন্ত্ৰ, কাৰণ চুবুৰীয়া ৰাজ্যকেইখনলৈ অসমৰ পৰাই হওক বা ভাৰতৰ অংগ ৰাজ্যসমূহৰ পৰা যদি কোনো লোক ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য হৈ থকা ৰাজ্যসমূহলৈ যায়, তেতিয়াহ'লে পাৰপত্ৰ ব্যৱস্থা তেওঁলোকে কৰি ল'ব লাগিব। কিন্তু দুখৰ বিষয়, অসমলৈ বিভিন্ন সময়ত যোৱা সময়ছোৱাত এই পাৰপত্ৰখন নথকাৰ ফলত যোনে ব্যৱসায় কৰিবৰ কাৰণে হওক বা অন্যান্য বিভিন্ন কাৰণত যিসকল ব্যক্তি চুবুৰীয়া বাংলাদেশ কওক বা চুবুৰীয়া ভাৰতবৰ্ষৰ অন্যান্য যিসমূহ ৰাজ্য আছে, সেই ৰাজ্যসমূহৰ পৰা বিভিন্ন কাৰণত আহি ইয়াতে স্থায়ী বাসিন্দা হৈছে, ইয়াত ভূমি ক্ৰয় কৰি ল'বৰ কাৰণে সক্ষম হৈছে, ইয়াত ৰাজনৈতিক অধিকাৰ পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী কৰি অহা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা যদি প্ৰযোজ্য হৈ থাকিলেহেঁতেন বা প্ৰযোজ্য হয়, তেতিয়াহ'লে অসমখন ভৱিষ্যতে সুৰক্ষিত হ'ব বুলি আমি বিশ্বাস কৰোঁ। নিশ্চয়কৈ আচলতে এনেধৰণেই আচলতে তেওঁলোকে বিভিন্ন দাবী উত্থাপন কৰিছে, ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰতে হওক বা যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ ক্ষেত্ৰতে হওক। গতিকে আগন্তুক সময়ত যিহেতু তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ঘোষণা কৰিছে, গতিকে ইয়াৰ পাছত সেয়া এক লক্ষণীয় বিষয় হ'ব যে চৰকাৰে এই তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবীসমূহ কেনেধৰণে শুনিব বা এই যিসমূহ দাবী উত্থাপন কৰিছিল এই দাবীসমূহ মানি লয় নে নলয়, সেয়া আগন্তুক সময়ত হ'ব এক লক্ষণীয় বিষয়।